हाय फ्रेंड्स नमस्कार আৰু মোৰ ইউটিউব চেনেল জ্যোতিষ ব্লগলে পুনৰবাৰৰ বাবে স্বাগতম জনাইছো আৰু দুপৰীয়া হৈছে ভাত বনোৱা সময় হৈ গৈছে তো ভাবিছো আজি দুপৰীয়া সাজত কি বনাও বুলি আৰু ঘৰত কণী আছিল তো ভাবিছো আজি মায়ে বনোৱা ষ্টাইলত মই কণীৰ এটি তৰকাৰী বনাম বুলি এক কাৰি বনাম বুলি ভাবিছো তো বলকচোন মই মায়ে কেনেকৈ বনাইছিলে এক কাৰিটো মই বনাও আৰু আপোনালোককো দেখুৱাম তো মই কণী আৰু আলুকেটি বইল কৰি ললো তো এতিয়া মই কেৰাহীটো বহাম কাট কৰি ললো তো এতিয়া মই কি কৰিম লগতে কণী কেটাটো ফ্ৰাই কৰিম আৰু আলু কেটাও ফ্ৰাই কৰি লম ইয়াতে অকমান হালধি দিম বেছি নহয় অলপ হালধি দিম আৰু তাৰ পিছতে ইয়াতে মই ৰেড চিলি পাউডাৰ দিম তো এইখিনি দি কিনে মই এটা কণী আলু গোটেইকেইটা ফ্ৰাই কৰিম এইকেইটা মই এটা ফ্ৰাই কৰি ল'ম তো এইকেইটা মোৰ ফ্ৰাই হৈ গৈছে কণী আৰু আলুকেইটা ফ্ৰাই কৰা হৈ গৈছে তো এইখিনি মই এতিয়া নমাই দিম তো এতিয়া মই ইয়াতে তেজপাত দিম শুকান জলকীয়া এটা আৰু অকণমান গোটা জিৰা দিম বেছি না অলপমান দিম গোটা জিৰা তো এতিয়া এইখিনি অকণমান ফ্ৰাই কৰি লওঁ তাৰ পিছত ইয়াতে দিম মই পিয়াজ এতিয়া ইয়াতে আছে পিয়াজ আৰু কেঁচা জলকীয়া তো এইখিনি ভালকৈ ৰঙচুৱা হোৱাকৈ মই ভাজি ল'ম পিয়াজখিনি তো এতিয়া দিম মই ইয়াতে আদা নহৰু যিখিনি মই পিচি থৈছিলোঁ আদা নহৰুখিনি দি দিলোঁ তাৰপিছত আদা নহৰুখিনি দিয়াৰ পিছত এইখিনি অকণমান আৰু ভালকৈ এবাৰ ভাজি ল'ম তাৰপিছত এতিয়া দিম মই বাকী মছলাখিনি এইখিনি বাৰু ফ্ৰাই কৰা হৈ গ'ল এতিয়া দিম মই অকণমান ধনিয়া গুড়ি তো হৈছে ধনিয়া গুড়ি অকণমান দি দিছোঁ ধনিয়া গুড়িৰ পিছত জিৰা গুড়ি বেছি নহয় অলপ অলপ দি গ'লে হ'ল অলপ জিৰা গুড়ি তাৰপিছত অকণমান আকৌ ৰেড চিলি পাউডাৰ দি দিলোঁ এইখিনি ভাজিম অকণ টাইম তাৰপিছত এতিয়া মই ইয়াতে দিম বিলাহী মই বিলাহী বেছি লোৱা নাছিলোঁ এটা হৈছে যে বিলাহী লৈছিলোঁ বেছি বিলাহী দিয়া নাই এইখিনি এটা ফ্ৰাই কৰি ল'লে হ'ল ভালকৈ এতিয়া মই নিমখ দিম সোৱাদ অনুযায়ী নিমখখিনি দি দিম য'ত বিলাহী আৰু তো নিমখটো দি দিলোঁ তো এইখিনি ফ্ৰাই হৈ লওক অকণমান মই গৰম মছলা দিলোঁ বেছি নহয় অলপমান বিলাহী ভজা তেলতে তো এতিয়া মই আলু আৰু কণীটো যিটো ফ্ৰাই কৰি থৈছিলোঁ মই ইয়াতে দি দিম তাৰপিছতে এইখিনি অকণমান ভালদৰে লৰাই দিব ভালদৰে লৰাই দিয়াৰ পিছতে ইয়াতে মই পানী দিম এয়া দিছে নহয় তো ইয়াতে মই এতিয়া পানী এড কৰিম পানী দি দিলোঁ এতিয়া ঢাকনিখন লগাই উতলিব দিওঁ তাৰপিছত হৈ যাব মোৰ এইটো কণীৰ তৰকাৰী আজি আমাৰ ৰাতিপুৱাৰ আলহী ন হাই কৈ দে টিচা হাই ৰাতিপুৱাৰ আলহী এইটো খাবলৈ একো দিয়া নাই পিছে কেক এটা দি দিলোঁ বিস্কিট কি হয় বিস্কিট খোৱা আকৌ মজা তো টিচাই এটা গান গাব টিচা গান এটা গাই দিয়ে বিৰাতে হাৰিছে ধুনীয়া পদুম ফুলনি ফুলিছে বিস্কুটটো খাই লোৱা তাৰপিছত তাই বিস্কুট খুৱাতে ডিঙিত লাগি গ'ল পানীটো খাই ল'লে এতিয়া আৰু একবাৰ আকৌ গোৱা বিলতে হালিছে ধুনীয়া পদুমি ফুলনি ফুলিছে
উঠি গ'ল মানে। তো ভাত পানী বনাই মোৰ হৈ গ'ল আৰু এতিয়া খাবলৈ সময় হৈছে। তো আজি মই দুপৰীয়া কি বনালোঁ মই আপোনাক এতিয়া দেখাওঁ। তিয়হৰ চালাড বনাইছোঁ। তিয়হৰ চালাড এয়া, আৰু তিয়হবোৰ এনেকৈ কাটি পেলাই যদি ফ্ৰিজত থৈ দিয়ে তো মানে চালাডটো খাবলৈ খুব ভাল হয়, মানে একেবাৰে ফ্ৰেছ নিচিনা লাগে। তো তিয়হৰ চালাড বনালোঁ আৰু কি বনাইছোঁ বোলে, আৰু বনাইছোঁ এইটো দাংবডি মানে লেচেৰা চাটনিটো। এইটো খাই খুব ভাল লাগে, তিল দি বনোৱা যায়। এইটো বনাইছোঁ আৰু এইয়া কণী তৰকাৰী। তো আজি দুপৰীয়া সাজত মই এইকেইটাই বনালোঁ। খাবলৈ সময় হৈ গৈছে, গোটেইখিনি হৈ গ'ল। তো এতিয়া খাবলৈ বহোঁ আৰু। তো তেতিয়ালৈ ইমানেই, আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবচোন আৰু লাইক মাৰি দিব আৰু কমেণ্টটো কৰিব। কমেণ্টতো জনাব যে কেনেকুৱা হয় মোৰ ভিডিঅ'বোৰ, আৰু যদি কিবা ভুল হয় তেতিয়ালৈকে আপোনালোকে শুধৰাই দিব বাৰু। তো আজিলৈ ইমানতে, বাই বাই।